নমস্কাৰ, প্ৰতিভা বিকাশৰ অসম ইউটিউব চেনেলৰ সকলোৱে স্বাগতম জনাইছোঁ। মই জোনাকী বাটেৰে বাট বুলি যাওঁ গ্ৰুপৰ এডমিন। মোৰ নাম শ্ৰী ধনমণি কলিতা। আজি এই ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকৰ প্ৰেৰণ কৰিছোঁ যোৰহাট জিলাৰ আমগুৰি মহাবিদ্যালয়ৰ স্নাতকোত্তৰ ষাণ্মাসিকৰ অসমীয়া বিভাগৰ ছাত্ৰ তথা প্ৰতিভা বিকাশ অসম গ্ৰুপৰ সদস্য অবিনাশ বৰাৰ কণ্ঠত এটি সুন্দৰ কবিতা আবৃত্তি। গতিকে সময় অবাহিত নকৰি তেখেতৰ কবিতাটি উপভোগ কৰোঁ আহক। চাচোন তেখেতৰ কবিতাটিত কেনেকুৱা হয়। মই অবিনাশে আপোনালোক সকলোকে প্ৰীতিভৰা সম্ভাষণ জনাই এয়া আপোনালোকৰ বাবে আগবঢ়াইছো কবি অনন্ত কুমাৰ ভূঞাৰ কবিতা চেমায়ুং ডুঙৰ পৰা বৈ আহিছে। ব্ৰহ্মাৰ পুত্ৰ সুবিশাল নদী মহাবাহু ব্ৰহ্মপুত্ৰ নামেই এই নদীৰ পৰিচয়। চেমায়ুং ডুং ভাগীৰথ হিমপ্ৰবাহ জন্মস্থান ব্ৰহ্মপুত্ৰ নদী। তুষাৰ আবৃত হিমালয় পৰ্বতমালাৰ মানস সৰোবৰ জন্মদাতা চিৰ প্ৰবাহিত নদী। তিব্বতৰ পৰ্বত ভূমিত উৎপত্তি নদী চম্পু নাম লৈ আহিছে বৈ। চিয়াং দিচাং দুজনী গাভৰু অৰুণাচলৰ সেই নামেই জনাজাত অৰুণাচলত। পাহাৰ পৰ্বত বগাই খলা বমা দীঘলীয়া পথ জান জুৰি লগত লৈ সমতল ভূমি বিচাৰি বৈ আহি দিচাং নাম লৈ। লুইত অন্য এটি চিনাকি নাম অসমৰ হাৰুৱা ভূমিত গৰ্বিত বুঢ়া লুই। শদিয়া ধুবুৰীৰ হাৰুৱা ভূমিত চিৰ প্ৰবাহিত বৰলুইত খনি। এয়াই মহাবাহু ব্ৰহ্মপুত্ৰ অসম দেশৰ। এই নদীৰ বুকুতে সভ্যতা উপজিছিল। ইয়াতে সংস্কৃতি গঢ় লৈ উঠিছিল। ব্ৰিটিছৰ জাহাজ চলিছিল লুইতৰ গভীৰ পানী। চাহ তেল কয়লাৰ উদ্যোগবোৰ স্থাপন হৈছিল লুইতৰ দুয়ো পাৰ সামৰি। ফেনে ফুটুকাৰে উফন্দি উঠে ভৰ বাৰিষা কালত। প্লাৱন কঢ়িয়াই বাৰিষা কালত দুয়ো পাৰ কৰি দিয়ে মহাসাগৰ যে। ঘৰ বাৰী ছিঙি ভাঙি লৈ যায় ছিঙি থৈ যায় মাথাউৰি দুয়ো পাৰত। খেতি বাতি মোহাৰি সামৰি জীৱ জন্তু উটুৱাই নষ্ট কৰি যায় এৰি থৈ যায় দুৰ্বিষহ জীৱ। পদ্মা নদীৰ লগত মিলি যমুনা নাম লৈ সাঁতোৰে ভূমধ্য সাগৰত গৈ। এই বুঢ়া লুইত আমাৰ জনজীৱনৰ
মহাবাহু ব্ৰহ্মপুত্ৰ এই নদীখন আমাৰ সংস্কৃতি পথাৰৰ